আজিৰ প্ৰথম প্ৰশ্ন, কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? আপোনালোকৰ বাবে অপশ্যন এ চক্ৰধ্বজ, বি চিলাৰায়, চি নৰনাৰায়ণ আৰু অপশ্যন ডি বিশ্বসিংহ। ইয়াৰ কোনটো বাৰু শুদ্ধ উত্তৰ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নৰনাৰায়ণ। প্ৰশ্ন 2, প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা যায়? অপশ্যন এ আহোম বংশ, অপশ্যন বি বৰ্মন বংশ, অপশ্যন চি বড়ো বংশ আৰু অপশ্যন ডি ৰাভা বংশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰ্মন বংশ। প্ৰশ্ন 3, আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস আছিল? অপশ্যন এ গাৰো পাহাৰত, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি মাওলুং ৰাজ্যত আৰু অপশ্যন ডি ডিমাপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাওলুং ৰাজ্যত। প্ৰশ্ন 4, কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল? অপশ্যন এ চুকাফা, অপশ্যন বি চুহুংমুঙ, অপশ্যন চি নিলামুদ্দিন, অপশ্যন ডি নিজামুদ্দিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুহুংমুঙ। প্ৰশ্ন 5, যক্ষনাৰায়ণৰ আন এটা নাম কি আছিল? অপশ্যন এ শক্তি, অপশ্যন বি নাগ, অপশ্যন চি ক্ৰিয়া আৰু অপশ্যন ডি শত্ৰু দমন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শত্ৰু দমন। প্ৰশ্ন 6, অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতাজন কোন আছিল? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি মাধৱ কন্দলী আৰু অপশ্যন ডি অনন্ত কন্দলী। ইয়াৰ বাৰু কোনটো শুদ্ধ উত্তৰ হ'ব পাৰিলে কমেণ্ট কৰি জনাবচোন। আৰু এনেধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।